ইতিমধ্যে সকলোৱে গম পাইছে আৰু কথাটো কি হ'লগৈ। কথা হ'ল যিখিনি ল'ৰাই পাছ কৰিছে মই তেওঁলোকক ক'ব বিচাৰিম, যিখিনি ল'ৰাই ছেকেণ্ড লিষ্টৰ কাৰণে মানে ছেকেণ্ড লিষ্ট বিচাৰি আছিলে সেইসকলক তেওঁলোকে বহুত মানে বেয়া ধৰণে কমেণ্ট কৰিছে, বেয়া ধৰণে কৈছে, তহঁতি শুই আছিলি নি, তহঁতি কি কৰি আছিলি, মাল খাই আছিলি নেকি, কষ্ট কৰা নাছিলি তহঁতি। মই এইটোৱে ক'বলৈ যাম, কষ্ট চবেই কৰিছে, কষ্ট সমানেই কৰিছে। তোমালোকে যেনেকৈ 1-1.5 বছৰ দিন দৌৰিছা, সকলোৱে আমিও তেনেকৈয়ে দৌৰিছোঁ। কিন্তু সেই বিষাদটো মানে সেইখিনি কষ্ট এতিয়াহে বুজি পোৱা যায় যেতিয়া নাম নাহে। সকলো ল'ৰাই বহুত আশা কৰিয়ে দৌৰিছে, তোমালোকে যেনেকৈ দৌৰিছা আশা কৰি চবেই তেনেকৈ আশা কৰিছে। আজি কথা হ'ল যিখিনি ডিষ্ট্ৰিক্টত ছোৱালী, মই বিশেষকৈ ছোৱালীবিলাকে ক'বলৈ যাম, যিখিনি ছোৱালী প্ৰায় বিশ্বনাথ, চিৰাং, ধেমাজি এনেকুৱা ডিষ্ট্ৰিক্টবিলাকৰ কিছুমান প্ৰায় ডিষ্ট্ৰিক্টত চাবচোন এবিধ পোষ্ট নাই। কিয়? আজি তুমি হাই ছেকেণ্ডেৰী পাছ নাই কৰা, অনলি মেট্ৰিক পাছ কৰি থৈছা, তুমি এবিধ যাম বুলি ভাবি থৈছা, এবিধ ইণ্টাৰভিউ দিম বুলি ভাবি থৈছা, তুমি অলৰেডি দৌৰি মেলি আহিলা, পাছ কৰিলা, ভাল মাৰ্ক এটা পালা, কিন্তু পিছত গম পাইছা তোমাৰ যে ডিষ্ট্ৰিক্টত এবিধ পোষ্টেই নাই। তুমি যদি আগতে গম পালা হয় দৌৰিলাহেঁতেন, ইমান কষ্ট কৰিলাহেঁতেন 1 বছৰ দিন, কিহৰ কাৰণে দৌৰিলা? মানুহে ভাবে এনেই হাল্লা কৰি আছে বুলি ভাবে, এনেই ছেকেণ্ড লিষ্ট বিচাৰি আছে আমুক তামুক এনেই। কিন্তু কিছুমান মানে কাটঅফখন অলপ ভালকৈ তোমালোকে চোৱা। কোনে গম পাইছিলে যে কোনখন ডিষ্ট্ৰিক্টত কিমান পোষ্ট আছে, কি কথা? চবেইতো উত্তৰ সেইবিলাকে বিচাৰিছে, কোনখন ডিষ্ট্ৰিক্টত কিমান পোষ্ট আছে, কিমান ল'ৰা পাছ কৰিছে, কেনেকৈ কাটঅফটো বনিছে। হয়তো তাত কিবা ভুল হ'ব পাৰে, যদি ভুল নাই হোৱা নাই একো নাই, তেতিয়া ছেকেণ্ড লিষ্ট নামাৰিলেই হ'ল। ছেকেণ্ড লিষ্ট বিচৰা অৰ্থটো হ'ল যে আৰু অলপ আমি কষ্ট কৰিছিলোঁ, আৰু অলপ বেলেগ ল'ৰা ভৰাই দিয়ক, তেনেকুৱা নহয়। এটা পোষ্টত 5জনকৈ মাতক, কোনো কথা নাই, আমাৰ নাম নাহিলেও আপত্তি নাই, কিন্তু কথাটো শুদ্ধ হৈছেনে নাই? বস্তুটো মানে ক'ৰবাত নহয় ক'ৰবাত যে ডিছক্ৰিমিনেশ্যন হৈছে আমাৰ লগত, সেই ছোৱালীকেইজনীৰ লগত। তেওঁলোকেও দেখিছিলে সপোন, সেই ছোৱালীকেইজনী কিমান সপোন লৈ দৌৰি আছিলে। তোমালোকৰ সপোনবিলাক সপোন, আৰু তেওঁলোকৰ সপোনবিলাক কি সপোন নহয়? সেই STP হিলছৰ ছোৱালীকেইজনী যাৰ এবিধ নাম নাই অহা, যিকেইজনীয়ে অনলি মেট্ৰিক পাছ কৰি থৈছে, HSLC পাছ কৰি থৈছে, তেওঁলোকেহে বুজি পাব, সেইটো চবেই বুজি নাপায় বুকুত কি জুই জ্বলি আছে। সেইকাৰণে কিছুমান কমেণ্ট কৰাৰ আগতে ভাবিব লাগে, বস্তুবিলাক চালি জোকাৰি চাব লাগে। এনেই কোনো হুলস্থুল কৰা নাই, এনেই কিয় কৰিম? বাকী আৰু কি ক'ম, CMAটো আপডেট দিয়ে দিলে সকলো। এতিয়া নেক্সট ছেকেণ্ড লিষ্টৰ কাৰণে আশা কৰি লাভো নাই, CMA ক'লে যেতিয়া খাটাং আৰু, তাতকৈ আৰু কোনো মানুহ মাতিব নোৱাৰিও এতিয়া। বাকী এইবিলাক বাদ দিয়া আৰু সকলোৱে আকৌ নেক্সট CMA কৈছেই নতুনকৈ আকৌ ওলাব পোষ্ট অক্টোবৰ এইবছৰ লাষ্টমানলৈ। আশা কৰা চবেই বেষ্ট অফ দ্য বেষ্ট, মানে নিজকে প্ৰস্তুত কৰি আগন্তুক ইণ্টাৰভিউ যে সকলোৱে ভালকৈ আমি উত্তীৰ্ণ হ'ব। এইবাৰ যেনেকৈ 2-1 মাৰ্কৰ কাৰণে ৰৈ গ'লোঁ, পইণ্টৰ কাৰণে ৰৈ গ'লোঁ, আশা পাইছোঁ সেইটো নহয়, সকলোৱে টাৰ্গেট সেইটোৱে ল'ব লাগে। বাকী চবেই মন ভাঙি দিবলৈ দৰকাৰ নাই, কি কথা, চবৰে জীৱনত চবৰেতো চাকৰি নাথাকে, পোষ্ট আছে সেইকেইটা, চবেইতো 4-5 লাখ ল'ৰা ছোৱালী আছে, ক'ত চাকৰি পাম? চবেই সেইকেইটাই পাম, যিকেইটা আছে 5,000মান আছে। কথা হ'ল কষ্ট কৰিব লাগিব, আৰু কষ্ট কৰিব লাগিব। কিজানি আমাৰ কষ্টত কিবা ভুল থাকি গ'ল, কমি হৈ গ'ল, ভুল বুলি নহয় কম থাকি গ'ল, কিবা কমি গ'ল। গতিকে সেইবিলাক আৰু অহাবিলাক ইণ্টাৰভিউ দিয়াত দৌৰোঁতে যি শিকিলা নিজকে, কিছুমান কথা শিকি যায়, হয় ফেইল কৰিলেও পাছ কৰিলেও তাৰ পৰা কিছুমান কথা শিকা যায়, ক'ৰবাত ভুল, কোনটো ভুল হৈছে কোনটো শুদ্ধ হৈছে, সেই বস্তুবিলাক আকৌ ৰিটাৰ্ণ নকৰি এটা ৰাইট ডাইৰেকশ্যনত গৈ ইণ্টাৰভিউ দিব লাগিব, তেতিয়াহে ছাকচেছ হোৱাৰ চান্স থাকিব। নহ'লে এই লিখিয়াকৈ ছেকেণ্ড লিষ্টৰ কাৰণে হাহাকাৰ কৰি গৈ থাকিব। বাদ দিয়া আৰু এইবিলাক।
সকলোৱে একেলগে আকৌ যুদ্ধ নামা। এইবাৰ ভাল লাগিল দৌৰিলোঁ। আগতকৈ বহুত মাৰ্ক ভালো পাইছিলোঁ। আগত ইমান দৌৰিব পৰা নাছিলোঁ বা কষ্ট কৰিলোঁ, বহুত মাৰ্কো পাইছিলোঁ, কিন্তু ভবা নাছিলোঁ নহ'ব বুলি। একো নাই, কি আৰু জীৱনত কিবা এটা কৰিবই লাগিব। এতিয়া বহুত সময়ো আছে, মোৰ এতিয়া বিশেষ সময়ো নাই, মানে ইণ্টাৰভিউ ক্ষেত্ৰত আৰু 3-4 বছৰমান আছে, হয়তো একবাৰমান দিবলৈ পাম আৰু এনেকৈ 1 বছৰ এপ্লাই, 1 বছৰ দৌৰ, 1 বছৰ ৰিটাৰ্ণ, তেনেকুৱা হৈ থাকিব। সেইফালৰ পৰা চাব গ'লে আৰু একবাৰ দিব পাম আৰু। সকলোৱে লাষ্ট টাইম বুলি দিবা, সকলোৱে ভাল মাৰ্ক পাব লাগিব। বাকী থেংক ইউ, মনত দুখ নকৰিবা। অহাবাৰকৈ সকলোৱে ইয়াৰ উত্তৰ, আমি যিখিনি ল'ৰা ফেইল কৰিলোঁ সকলোৱে ইয়াৰ উত্তৰ দিব লাগিব। থেংক ইউ। ভিডিঅ'টো চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰিব।